নমস্কাৰ সকলোকে পুনৰ এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই আজি আমাৰ কেন্দ্ৰীয় বাঘাই উৎসৱ শৰণীয়া কছাৰী জনগোষ্ঠীৰ যি এক উৎসৱ প্ৰত্যেক বছৰে বহাগৰ 6 তাৰিখে হয় আৰু তাতে যাবলৈ ওলাইছোঁ আপোনালোকেও চাই ফাইনেলি আহি পালোঁ আমি গড়েশ্বৰ পোৱা নাই বৰ্তমান নাওকাটা পালোঁ আৰু এতিয়া গৈ আছোঁ আমি আপোনালোকে ভিডিঅ' কছাৰীসকলৰ বাঘ গোসাঁইবোৰ বৰ্তমান শোভাযাত্ৰাৰ কাৰণে লৈ গৈ আছে আৰু আপোনালোকে চাই আছে গড়েশ্বৰৰ পৰা পোনপটীয়াভাৱে ভিডিঅ' কৰি আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে গাইজ এনেকুৱা এটা মুহূৰ্ত খুবেই আনন্দিত কৰে মানুহক ভাল লাগে এনেকুৱা এটা মুহূৰ্ত আপুনিও সাক্ষী হৈ ৰওক মোৰ হৈছে ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব সবিশেষ এনজয় কৰি আছে সকলোৱে একেলগে মিলি এতিয়া বৰ্তমান আমাৰ বাঁহবিলাক বান্ধি বান্ধি ৰাখি থৈ দিয়া হৈছে স্থান আহি পালোঁ ইয়াত শাৰী শাৰীকৈ খুব ধুনীয়াকৈ ৰাখি থোৱা হৈছে আৰু প্ৰত্যেকখন গাঁৱৰে বাঘ গোসাঁইবোৰ ইয়াতে ৰাখি থোৱা হৈছে আপোনালোকে চাওক আৰু আহি আহি মই এটা দাদাক লগ পালোঁ দাদাই ক'ব ক'ৰ পৰা আহিছে আমি জানিব চেষ্টা কৰিম দাদাক আপুনি ক'ৰ পৰা আহিছে আঞ্চলিকৰ গোৱালবেল গাঁৱৰ পৰা আহিছোঁ আপোনালোকে প্ৰত্যেক বছৰে আহে ইয়াতে হয় প্ৰত্যেক বছৰে কেনেকুৱা অনুভৱ মনৰ অনুভৱ মানে আমাৰ এইটো বছৰেকীয়া উৎসৱ খুব ভালেই লাগে অতীজৰে পৰা চলি আছে এই পৰম্পৰা হয় চলি আছে ঠিক আছে দাদাক ধন্যবাদ জনাইছোঁ আমাক অলপ জনোৱাৰ বাবে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো কেনে পালে একদম কমেণ্ট কৰিব নাপাহৰিব